আজি বিহু তলিত ঢোল পেঁপা বাজিছে ঐ বিহু বিহু লাগিছে গাত। বহাগ মানেই অসমৰ আৱেগ, অসমীয়াৰ হেঁপাহ। সৃষ্টিৰ সম্ভাৱনাত প্ৰাণ পাই উঠা প্ৰকৃতিৰ সেউজীয়াই দিলেহি বহাগ অহাৰ বতৰা। কুলি কেতেকীৰ হিয়া জোৰোৱা মাতত দোলৰ গুণগুমনিত প্ৰত্যেকজন অসমীয়াৰে হিয়াই হিয়াই এতিয়া সঞ্জীৱিত হৈছে নতুন আশা, নতুন কল্পনা। তোমাকে কাষত পাবলে দেখা মন বলিয়া বহাগে আনিলে জানা। কুঁহিপাতে হালিজালি সুহুৰি বজোৱাৰ সময়তে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চলিছে হেঁপাহৰ বহাগ বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধনশিৰি মহকুমাৰ সৰুপথাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ধনশিৰি সমন্বয় শিল্পী গোষ্ঠীৰ উদ্যোগত 10 দিনীয়াকৈ অনুষ্ঠিত হৈছে বিহু নাচ, ঢোলবাদন আৰু পেঁপা বাদনৰ কৰ্মশালা। এই কৰ্মশালাত অঞ্চলটোৰ 150 শতাধিক কণ কণ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা দেখা গৈছে। জাননী আহানু কাষে চাপি বিহুৰ ঐতিহ্য, পৰম্পৰা আৰু স্বকীয়তা অটুট ৰাখিবৰ বাবে এনেধৰণৰ কৰ্মশালাই উঠি অহা প্ৰজন্মক যথেষ্ট সহায় কৰিব বুলি আশা প্ৰকাশ কৰে উদ্যোক্তাসকলে। আমি ধনশিৰি সমন্বয় শিল্পী গোষ্ঠীৰ উদ্যোগত মই সভাপতি গৌতম চুতীয়া হয়। বিহু নাচ আৰু ঢোল বাদন আৰু পেঁপা বাদনৰ কৰ্মশালা অনুষ্ঠিত কৰিলোঁ আমাৰ উঠি অহা নৱপ্ৰজন্ম সকলোকে আগবঢ়াই নিবৰ বাবে। গতিকে সকলোৱে একান্ত মনে ইয়াত আহিছে, গতিকে সকলোৱে উৎসাহ দিছে। তেওঁলোকক আমি উৎসাহিত কৰাৰ আমাৰ এটা দায়িত্ব বুলি মই ভাবোঁ। বিশেষকৈ তেওঁলোকক মানে আগবঢ়াই নিয়াৰ আমাৰ প্ৰচেষ্টাতেই এই কৰ্মশালাটো আয়োজন কৰিছোঁ আমি। আনহাতে 9 এপ্ৰিললৈকে অনুষ্ঠিত হ'ব লগা এই কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে আছে বিশ্বনাথ চাৰিআলিৰ সুনন্দা ভূঞা। নমস্কাৰ, মই শ্ৰী সুনন্দা ভূঞা, বিশ্বনাথ চাৰিআলি চতিয়া। আজি সৰুপথাৰত অনুষ্ঠিত হোৱা দ্বিবাৰ্ষিক বিহু কৰ্মশালাত মোক প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ কৰিছে আৰু 31 মাৰ্চৰ পৰা 9 এপ্ৰিললৈকে এই কৰ্মশালাটো অনুষ্ঠিত কৰিছে ধনশিৰি সমন্বয় গোষ্ঠীৰ উদ্যোগত। গতিকে সকলো কৰ্মকৰ্তাকে মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই কৰ্মশালাটোত যোগদান কৰা সকলো শিক্ষাৰ্থী বা প্ৰশিক্ষাৰ্থী সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে বিহুৰ সময়ত ঘৰতে বহি নাথাকি ওলাই আহিছে নিজৰ আপোন বিহুটোৰ মান ৰাখিবলৈ, নিজৰ বিহুটোনো কেনেকৈ নাচে সেইটো শিকি আহিবলৈ। 10 দিনত আমি এগৰাকী বিহুৱা বা বিহুৱতীক আমি উলিয়াই দিব কেতিয়াও নোৱাৰোঁ, এইটো কেতিয়াও সম্ভৱ নহয়। কিন্তু তেওঁলোকে যাতে অন্ততঃ শুদ্ধকৈ ভংগীমাগীতা শিকে বা শুদ্ধকৈ ঢোল বাদনৰ কেইখনমান হ'লেও তেওঁলোকে বাদন কৰিব পাৰে, তেওঁলোকে কেইখনমান হ'লেও নাচ বা ঢোলৰ তাল, মান, লয় সেই সকলোখিনি যাতে বুজি পায়, আমি সেইটোৱে চেষ্টা কৰিছোঁ। আৰু আহি থকা ৰঙালী বিহুলৈ সকলোকে মোৰ ফালৰ পৰা সমূহ অসমবাসীক শুভেচ্ছা জনাইছোঁ। ধনশিৰিৰ পৰা মাধুৰ্য কৰা ৰিপৰ্ট জননী লাইভ।